হেল্ল' ফ্ৰেণ্ডছ, সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। আজি মই ৰাতিপুৱাৰ পৰাই ব্লগটো শ্বেয়াৰ কৰাৰ চেষ্টা কৰি আছোঁ। আজি ৰাতিপুৱা আমাৰ এটা মাছ আনিছে, ডাঙৰ ৰৌ মাছ হয় এইটো, আৰু মাছখিনি ধুই ৰেডি কৰি আছে নীলি। মাছৰ আইটেম মই কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰি আছোঁ। মাছৰ মই দুটা আইটেম বনাম, এটা হ'ল কাৰী বনাম মাছৰ, আৰু এটা চব্জিৰ লগত মাছ বনাম, আৰু এটা শাক ভাজি বনাম। তাৰপিছত মোৰ ছাডেনলি গাটো বহুত বেয়া হৈ গ'ল, মোৰ ক্লিনিকত আহিব লগা হ'ল। মোৰ হঠাৎ কৰি ব্লাড প্ৰেছাৰ হাই হৈ গ'ল, নাজানো কিহৰ কাৰণে, আৰু ক্লিনিকত আহি পাইছোঁ আমি এতিয়া। ইয়াতে ব্লাড প্ৰেছাৰটো অলপ চেক কৰিব লগা হৈছে। ৰাতিপুৱা মই মাছখিনি দেখালোঁ, কিন্তু মই বনাব পৰা নাই, এনেকুৱাই থৈ গুচি আহিলোঁ ক্লিনিকত। ইয়াতে মোৰ প্ৰেছাৰটো চেক কৰা হ'ল, প্ৰেছাৰ অলপ বেছিয়ে হাই হৈ গৈছে, নাজানো কিহৰ কাৰণে। আজি আমাৰ এইফালে আপোনালোকে চাব পাৰি আছে, মোৰ চকুৰ তলত অলপ ফুলি আছে প্ৰেছাৰৰ কাৰণে। গাটো বহুত বেয়া হৈ গৈছিল মোৰ। কালি আকৌ আমাৰ যাব লাগে কলকাতা যোৱাৰ ডেট কালি 18 আহি গ'ল। মই আগতে কৈছিলোঁ আমি 18 তাৰিখত কলকাতা যাম, এটা বিয়াৰ প্ৰগ্ৰাম আছে, বিয়া খাবলৈ গৈ আছোঁ। যিহেতু আগৰ পৰাই টিকেট কৰা হৈছে, সেইকাৰণে আমি কেঞ্চেল কৰিব নোৱাৰিলোঁ, যাবই লাগিব। আৰু ক্লিনিকৰ পৰা গুচি ঘৰত গ'লোঁ, বহুত কাম আছিল বাহিৰত। তেওঁৰ কামখিনি শেষ কৰি আমি ষ্টাৰ্ট কৰিলোঁ আজি বহুত দেৰিকৈ, সন্ধ্যা টাইমতে ষ্টাৰ্ট কৰিলোঁ। গৌৰীপুৰ গৈ আছোঁ, গৌৰীপুৰ গৈ আজি ৰাতিটো থাকিম, আৰু কালি ৰাতিপুৱাই উঠি আমি 10টাত আমাৰ টাইম, 10টাতে ওলাই যাম কলকাতালৈ। আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰি আছোঁ ভিডিঅ'টো। চাই থাকক মোৰ ভিডিঅ'টো, আৰু চাই এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডছসকল, চাই থাকক মোৰ ভিডিঅ'টো, স্কিপ নকৰা কৰি এণ্ডলৈকে চোৱাৰ চেষ্টা কৰিব। এতিয়া হৈছে ৰাতিৰ টাইম, ভিডিঅ' ইমান ক্লিয়াৰলি কৰা নাযায়, ক্লিয়াৰ দেখাও নাযায়, যিমানখিনি পাৰোঁ মই এনেকুৱাই দি আছোঁ। ইয়াতে এটা ৰেল লাইন ক্ৰছ কৰি আছোঁ আমি, ৰেল লাইনত তাতে আমাৰ ভাগ্য ভাল, আজি গেটটো খোলা আছিলে, সেইকাৰণে দেৰি নহ'ল, নহ'লে প্ৰত্যেক দিনে আমি আহাতে গেটটো বন্ধ হৈ থাকে, আৰু বহুত টাইম আমাৰ ইয়াতে যায়গৈ। ইয়াতে আমি চাপৰত আহি এটা দোকানত সোমালোঁ, মিঠাইৰ দোকানত। তাতে অলপ ৰেষ্টটো হ'ব, আৰু অলপ চাহ পানী খাই ল'ম, কাৰণ ইমান সময়ৰ পৰা গাড়ী চলাই আছিলে, তেওঁ অলপ ৰেষ্টৰ দৰকাৰ আছে। ইয়াতে এটা চাহ হোটেলত সোমালোঁ, এইটো হ'ল চাপৰৰ চাহ স্পেচিয়েলটি, বহুত ধুনীয়া কৰি বনাইছে, চাই ভাল লাগিছে, খায়ো ভাল লাগিছে। আৰু আকৌ তাৰ পৰা আমি ষ্টাৰ্ট কৰি আহি গৌৰীপুৰ টাউনটো পাই গ'লোঁ। আহি পাই গ'লোঁ আমাৰ ঘৰ। ইমান দিনৰ পিছত ৰুমটো আহি পাইছোঁ, ৰুমৰ অৱস্থাই নাই, অকল ৰাতিটো আমি ইয়াতে ষ্টে কৰিম, ৰাতিপুৱাই যাব লাগিব, সেইকাৰণে যেনে তেনে আজি থাকি যাম। আৰু ইয়াতে মই কিচেনত আহি চালোঁ, নীলি আমাৰ কাৰণে কি পঠাই দিছে, বাটিত মাছ বনাই দি পঠাইছে। মই যে মাছ এনেকুৱা থৈ গুচি গৈছিলোঁ, আমাৰ নীলিয়ে বনাইছে আজি, ইমান ধুনীয়াকৈ বনাইছে। আৰু আমি ৰাতি ইয়াতে আহি খাম কাৰণে টিফিনত ভৰাই দিছে, এইটো এটা চব্জি দিছে। সকলোৱে ভালে থাকক, সুস্থ থাকক, আৰু মোৰ আজিৰ ভিডিঅ'টো মই ইমান দীঘল নকৰোঁ, এইখিনিতে আপোনালোকৰ পৰা বিদায় লৈ আছোঁ।